নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ব্লাউজৰ ফ্ৰণ্ট কাটিং এটাৰ ওপৰত ভিডিঅ' দিবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথমতে মই লাইলিং এডোখৰ লৈছোঁ। লাইলিংডোখৰ দুটা জাপ কৰি লৈছোঁ। ইপিনে 12 ইঞ্চ আৰু দীঘলটো লৈছোঁ 16 আৰু ইপিনে লৈছোঁ 17 ইঞ্চ। এতিয়া মই কাপোৰখন দুটা জাপ কৰি ল'ম। এতিয়া মই ইয়াত ডিঙিৰ কাৰণে লৈছোঁ 2.5 ইঞ্চ আৰু ইপিনে লৈছোঁ 6.5 ইঞ্চ। এতিয়া এইটো আমি ভালদৰে চিন দি মিলাই ল'ম। এয়া আমাৰ হাতৰ কাৰণে লাগিব 3 ইঞ্চ আৰু ইপিনে 6 ইঞ্চ। এতিয়া এইখিনি আমি ল'ম 11 আৰু 12 ইঞ্চত চিন দি ল'ম, যিহেতু ব্লাউজটো ব্ৰা কাটিঙৰ হয়। (34) সাইজৰ ব্লাউজটো, সেয়েহে ইপিনে ল'ম আমি 7.5 ইঞ্চ আৰু ইপিনে ল'ম 0.5 ইঞ্চ। এতিয়া এইটো আমি ভালদৰে চিনটো এটা ৰাউণ্ড শ্বেপ দি মিলাই ল'ম। এয়া চাওক, মই মিলাই ল'লোঁ। এতিয়া মই ডিঙিটো ৰাউণ্ড শ্বেপ দি মিলাই লওঁ। আৰু ইপিনে হাতৰ পিনেও মই ৰাউণ্ড শ্বেপ দি মিলাই লওঁ। এতিয়া মই এইপিনে এডাল চিন টানি লওঁ। এইপিনে ব্লাউজটো কাটি উলিয়াব লাগিব। এয়া চাওক, 2.5 ইঞ্চ, 6.5 আৰু ইপিনে 3 আৰু ইপিনে 6 ইঞ্চ। এতিয়া ঠিক সেই একে জোখতে মই ব্লাউজৰ পিচটোও লৈছোঁ, ডাবুলকৈ লৈছোঁ। এয়া 12 ইঞ্চ আৰু ইপিনে 16 আৰু এয়া 17 ইঞ্চ। এতিয়া মই ব্লাউজ আৰু লাইলিং দুয়োটা পিচ একেলগে লৈ কাটিম। ব্লাউজ পিচটো যাতে আৰু লাইলিংটো যাতে সমানে থাকে ভালদৰে, তাৰ কাৰণে মই ইয়াত পিন মাৰি ল'ম। ব্লাউজটো কাটাতে ভাল হ'লে চিলোৱাতেও ভাল হ'ব। প্ৰথমতে আমি হাতৰ পিনৰ পিচটো কাটি ল'ম। ব্লাউজ কাটিলে সদায় আগতে হাতৰ পিনৰ পিচটোৱে কাটিব লাগে। এতিয়া মই দুয়োটা পিচ বেলেগ বেলেগকৈ কাটি উলিয়াম। এয়া লাইলিঙৰো মই ওপৰৰ ডোখৰ ল'ম আৰু ব্লাউজ পিচটোৰো যিটো 17 ইঞ্চৰ ৰাখিছিলোঁ সেইটো লৈছোঁ। এতিয়া ডিঙিৰ পিনৰ পিচটো কাটি উলিয়াম। এয়া চাওক, আৰু
যিহেতু ব্লাউজটো ব্ৰা কাটিঙৰ হয় সেয়ে এইটো পিছো কাটি উলিয়াব লাগিব। যেনেকৈ চিন দিছিলোঁ তাৰ ওপৰে ওপৰে কাটিলোঁ। এতিয়া এই পিচটো দুটা সমান ভাঁজ কৰি লৈ যিখিনি অভাৰকৈ কাপোৰ ৰৈ গৈছে সেইখিনি কাটি উলিয়াইছোঁ। এতিয়া মই ব্লাউজ পিচটোৰ লাইনিঙৰ টুকুৰাবিলাক সমানে কাটি উলিয়াম। দুটা দুটা পিচ ওলাব। এয়া চাওক লাইনিং দুডোখৰ ওলাইছে তাৰে, আৰু ব্লাউজ পিচটোৰো দুডোখৰ ওলাব। এয়া চাওক লাইনিং আৰু ব্লাউজ পিচৰ কাপোৰটো ভালদৰে মিলাই চিলাই ল'ব লাগিব প্ৰথমতে। এয়া ব্লাউজৰ ফ্ৰণ্ট চাইডৰ হয় গোটেইখিনি। আপোনালোকে চাই ধৰিব পাৰিছেই চাগৈ। এয়া চাওক ব্লাউজৰ বেক চাইডটো আপোনালোকে কি ডিজাইন দিব তাৰ ওপৰত নিৰ্ভৰ কৰিহে কাটিব লাগিব। চিম্পুল হ'লে চিম্পুল ৰাউণ্ড আৰু কিবা ডিজাইন থাকিলে ডিজাইন দি কাটিব লাগিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।